হেল্ল' এভৰিৱান, থামলেন দেখিতো গমে পাইছে আপোনালোকে আমি ক'লৈ গৈছোঁ। আমি গোটেইবোৰে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা শিৱসাগৰলৈ ৰাওনা হ'লোঁ। আমি গোটেইকেইটা ৰাতিপুৱা 9:30 বাজিছে শিৱসাগৰত উপস্থিত হ'লোঁ। শিৱসাগৰ টাউন পাই গ'লোঁ এতিয়া বৰ্তমান ষ্টেচন পালোঁ। টাউনখনলৈকে অলপ যাব লাগিব। সেয়া আমি ৰেডি হ'লোঁ। হোটেলত আহি ৰেডি হৈ আজান পীৰৰ দৰগাহলৈ যাবলৈ ওলাইছোঁ। সেয়াহে আজান পীৰৰ দৰগাহ আমি পাই গ'লোঁ। এতিয়া আমি অজু কৰি আজান পীৰৰ দৰগাহত অলপ দোৱা কৰোঁ, মুনাজাত কৰোঁ। এয়া আমি দোৱা কৰি মেলি পিছতহে ভিডিঅ'টো কৰিছোঁ দেই, আপোনালোকে নাভাবিব দোৱা কৰি থকাৰ সময়তটো কৰি থাকিব নোৱাৰি। সেয়া আজান পীৰৰ আমাৰ খবৰটো। তেওঁৰ নাম শ্বাহ মিলন, আচল নাম শ্বাহ মিলন আছিলে। তেওঁ বাগদাদৰ পৰা অহা আছিলে। আমি গোটেইকেইজনে অকণমান টাইম তাতে অলপ ৰখি শান্তিৰ পৰিৱেশটো উপভোগ কৰিলোঁ। আমাৰ সৰুজনী একেবাৰে দৌৰা-দৌৰিয়ে কৰি থাকে। আমি ওচৰলৈ যোৱা নাই, এইখিনি মোৰ হাজবেণ্ডে ওচৰলৈ গৈ কিনে ভিডিঅ'টো কৰিছে। ইয়াৰ নেক্সট আমি ৰংঘৰ চাবলৈ আহিলোঁ। বাহিৰত অকণমান দোকান আৰু ষ্টল লগোৱা আছে, তাতে আমাৰ কিবাকিবি অলপ খোৱা গ'ল। মই টিকলিক দেখিছেনে কেনেকৈ থাকে তাই? এইটো ৰংঘৰ হয়, এইটো এই ৰংঘৰ হয়, শিৱসাগৰ ৰংঘৰ। টিকট কাটিলোঁ, টিকট কাটি ভিতৰত এণ্টাৰ কৰিলোঁ আমি সকলোৱে। এয়া ৰংঘৰটো। মই তাই ডেন্সে কৰি থাকে এনি টাইম। বহুত চিৰি, কেইটামান বা চিৰি বনাই লয় ভিতৰখন ৰংঘৰৰ। বহুত ভাল লাগিছে চাই, ঐতিহাসিক বস্তুবোৰ চাই বহুত ভাল লাগে। তলৰ পৰা নাজাৰাটো, এয়া আমাৰ বৰদেউতা। আমি একেলগে 3টা ফেমিলি গৈছিলোঁ, মই, মোৰ মাহঁত আৰু বৰদেউতাৰ ফেমিলি। এয়া নেক্সট আমি তলাতল ঘৰলৈ আহিলোঁ। অলপ সোনকালে ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ, কাৰণ বহুত ডাঙৰ এৰিয়াটো, আপোনালোকক ইমান আমনি নিদিওঁ বাৰু। ইমান বিশাল এৰিয়া দেখিলে একদম পূৰা অতীতৰ দিনলৈ মনটো গৈছে। তেওঁলোকে স্বৰ্গদেউসকলে কেনেকৈ ইয়াতে আছিলে, কি কৰিছিলে, কেনেকৈ বহিছিলে, ৰাজসভা আছিলে, এইবোৰ মানে মনত পৰে। ইটাবোৰ চাওকচোন কেনেকুৱা আগৰ দিনৰ। কিমান বিশাল দেখিছেনে? আমাৰ অলপ কাঁচৰি লাগিলে সকলোৰে, তাৰমানে ট্ৰেইনত অলপ ঠাণ্ডা পালোঁ। মই অলপ তাড়াতাড়িকৈ গৈছোঁ, পিছে মোৰ টিকিলিজনী। তাততো কোনো ধৰণৰ গাইড নাই, আমাৰ বৰদেউতাই বুজাই আছিলে। বৰদেউতা আগতে আহি গৈছে বহুকেইবাৰ। এইবোৰ কৈছে লংগাৰ খানা আছিলে, জুহাল আছিলে, তাতে বস্তু বাৰী থৈ দিছিলে এনেকৈ, আৰু বৰদেউতাই গাইড হৈ গ'ল। ভিতৰত ভইচটো আমি অৰিজিনেল ভইচটো নিদিলোঁ, সেইকাৰণে বহুত ইকো হৈ যায়, ফাউণ্ডটো ফাটি যায়। এইবোৰ চাওকচোন তললৈ, ইমান আন্ধাৰ একেবাৰে। এই বৰদেউতা সৰু ল'ৰাটো আগে গৈ আছে, আমি পিছে এইবোৰত ভিডিঅ'ত মোৰ হাজবেণ্ডকে দি থৈছোঁ। আমি এটা নামি আছোঁ।
কিমান আন্ধাৰ দেখিছেনে ফ্লেছ লাইট জ্বলাই জ্বলাই আহিছোঁ মই আৰু ভয়তে ধৰি আহিছোঁ এইবোৰ চাওকচোন কেনেকৈ বৰদেউতাই গৈছে বোলে কোনোবা বিপদ আহিলে তেওঁলোকে বোলে গুহালৈ লুকাই যায় এনেকৈ বুলি কৈছে নাজানো আৰু সঁচানে মিছা বৰদেউতাই বা ক'ত শুনিছিলে এইটো ভাঙিখিনি এনেকুৱা হ'ল নে নাজানো আৰু বাদুলি চাওকচোন বাদুলি যে থাকিব এনেকুৱা ঠাইবোৰত আমাৰ ফ্লেছ লাইট মাৰি সিহঁতে উৰা উৰি লগাইছে আমি নেক্সট ডে আহিলোঁ শিৱদৌললৈ শিৱদৌলৰ ওচৰতে আমি আছিলোঁ ৰাতি সেইদিনাখন চালোঁ যদি বন্ধ আছিলে চ' মানে অহাৰ দিনাখন আমি নেক্সট দিনাখন ৰিটাৰ্ণ হ'ম সেইদিনাখনৰ ৰাতিপুৱাৰ ভাগতে আমি শিৱদৌললৈ চাবলৈ গ'লোঁ শিৱদৌল চাই আহি বৰপুখুৰীটোত অলপমান খোৱা বস্তু দিব পাৰি বুলি কৈছিলে হাঁহবোৰ খাবে কিন্তু কাছ দেখা নাপালোঁ মাছ আৰু হাঁহে দেখিলোঁ বৰপুখুৰীটো বহুত বিশাল এইটো ৰজাই মানে ৰুদ্ৰসিংহ স্বৰ্গদেৱে যেতিয়া পানীৰ হৈছিল এই বৰপুখুৰীটো খান্দাইছিল সকলোৱে পানীটো ব্যৱহাৰ কৰিবৰ বাবে নেক্সট আহিলোঁ ৰুদ্ৰসিংহ উদ্যানলৈ ইয়াৰ পৰা আমি ঘনশ্যামৰ ঘৰটো দেখিলোঁ আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ ইয়াত মিউজিয়ামো আছে মিউজিয়ামৰ ভিতৰত আমাৰ ফটো লোৱা নহ'ল তাতে অতি পুৰণা বস্তুবোৰ আছে তীৰ জাঠি এইবোৰ কিবাকিবি বহুত বস্তু আছে আৰু তাতে কিন্তু গাইড আছে এই ৰুদ্ৰসিংহ পাৰ্কত এণ্ট্ৰি ফিজ 60 ৰুপিজ কৰি পাৰ হেড এই ৰুদ্ৰসিংহ স্বৰ্গদেউ এনেকৈ প্ৰতিমূৰ্তি কৰি থোৱা আছে নেক্সট আমি হোটেল চেক আউট কৰাৰ সময়ত আমি লাষ্ট ট্ৰেইনত উঠিলোঁ 3:30 বজাত গধূলি আৰু স্নেক্স খাই থকাই কাম আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই